নমস্কাৰ গাইজ আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু বহুত দিনৰ মূৰত ব্লগ বনাইছোঁ। আজি আছে মেলা, তো গোলাঘাটত হৈ আছে মেলা জেনেৰেল ফিল্ডত, চ' তালৈকে গৈ আছোঁ আৰু বলক ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ আৰু। চ' এতিয়া মেলাৰ ভিতৰত সোমাই আহিলোঁ। এয়া দেখিছে ঘোৰা আছে আৰু দিন কাৰণে ইমান মানুহ নাই, কিন্তু ৰাতি বহুত মানুহ হ'ব। চ' এতিয়া গৈ আছোঁ মেলাৰ ভিতৰলৈ সোমাই এইবোৰ দেখিছে জুৱেলাৰী বস্তুবিলাকৰ বহুত দাম, মানে কিনিব নোৱাৰি আৰু। চ' এতিয়া সোমাই গৈ আছোঁ ধুনীয়াকৈ আৰু গৈ আছোঁ এইফালৰ পৰা ছোৱালীজনী আহিছে আৰু চিনি নাপাওঁ বাৰু, যাওঁচোন বলক আৰু ভিতৰলৈ সোমাই পেলাই আৰু কি আনিছে একো নাই। তো বলক, গৰম উঠিছে বহুত, বলক আৰু বেকগ্ৰাউণ্ডটোৰ কাৰণে বেয়া নাপাব, মানে বহুত হুলস্থুল হৈ আছিলেতো সেইকাৰণে বনাব নোৱাৰিলোঁ আৰু। চ' এয়া গৈ আছোঁ এতিয়া এয়া বাহিৰত এয়া ট্ৰেইন আছে, ট্ৰেইনত উঠিব লাগে 50 টকা। উঠিলোঁ আৰু 50 টকা দি পেলাই। চ' সেইফালে এতিয়া গৈ আছোঁ আমি যাৱা বাইককেইখনৰ ফালে, তাত ফটো চটো মাৰিব লাগিব ধুনীয়াকৈ আৰু প'জ চ'জ দি পেলাই আৰু। চ' এতিয়া সোমাই যাম চাগে সেইফালে। ইয়ালৈকে চাগে ধুনীয়া এটা ডেক'ৰেশ্যন দিছে আৰু মানে। চ' এইফালে কাপোৰ কিনি আছে বাইদেউ এজনীয়ে। চ' এনেকৈ ৰাতি হ'ল আৰু ৰাতি হৈ পেলাই চ' গৈ আছোঁ ইয়াত আৰু। চ' এইখন ঠাণ্ডাৰ বাৰ নেকি, কমেণ্টত ক'বচোন কি হয়। চ' এইখন বাইক। চ' আজিলৈ ভিডিঅ'টো ইমানেই আৰু, ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।